আজি ৰাতিপুৱা খাবলৈ লৈছোঁ ৰুটি আৰু লগত অমিতাৰ চব্জি। আমি বাৰু খালোঁ, কিন্তু সমস্যা হ'ল মনক খুওৱাটোহে। সি মানে ঘৰত বনোৱা বস্তু একো খাই ভালেই নাপায়, কিন্তু দোকানৰ বস্তু অলপ খাবলৈ ইচ্ছা কৰে। দোকানৰ পৰা অনা বস্তুবোৰ তাক এতিয়ালৈকে তেনেকৈ দিবলৈ বিচৰা নাই আৰু। সদায় এনেকৈ খোৱা সময়ত লাগি থাকিব লাগে। হয়তো সকলোৱে ল'ৰা ছোৱালীবিলাক তেনেকুৱাই হয়, কিন্তু মানে মনো ইমান বেছি আমনি কৰে। বহুত লাগি কেতিয়াবা অকণমান খুৱাব পাৰোঁ, কেতিয়াবা দিনটো তেনেকৈ নোখোৱাকেই গুচি যায় বুলি ক'লেও মানে বেয়া নহয় আৰু। তাৰপিছত এয়া কাপোৰ ধুলোঁ। কাপোৰ পিছে মই অকলে ধোৱা নাই দেই, মনেও ধুইছে লগতে। কাপোৰ ধুই মেলি এয়া মেলোগৈ বুলি আনিলোঁ। সি এতিয়া মানে টিংটো মোক নিদিয়ে। দৰজাৰ তলা খোলোগৈ বুলি আকৌ চাবিটো ল'লোঁ, চাবিটো তাকেই লগা হ'ল। সিহে বোলে এতিয়া আকৌ চাবি খুলিবগৈ। এয়া দেখিছেনে, সি চাবিটো খুলিবলৈ মানে পূৰা চেষ্টা কৰি আছে। ঢুকি পোৱা হ'লে মানে সি খুলিলেই হয় আৰু। যেনে তেনে তাক লৈ আহিলোঁ কাপোৰখিনিৰ লগতে। আনি ইয়াত টিংটোৰ পৰা মানে কাপোৰখিনি মই ওপৰত পটাপট থ'ব লগা হৈছে, নহ'লে সি চব উলিয়াই পেলাই দিবলৈ লৈছিলে। আকৌ কাপোৰ মেলাৰ ওচৰতে ঝাৰু এডাল দেখিলে, সি ঝাৰুডাল লৈ মানে তাক বাহিৰতে সাৰিবলৈ লাগে। ভিতৰলৈ লৈ আহি মই ঘৰ ঝাৰু দিবলৈ ল'লোঁ। সি এতিয়া মানে শান্তিৰে মোক কাম কৰিবলৈ দিয়া নাই আৰু। সেয়া আমাৰ ছাৰে এতিয়া ঝাৰু দিয়াত লাগি গ'ল। তাক এতিয়া গা পা ধুৱাই আনি কাপোৰ সলাই দিলোঁ। আৰু তেনেকুৱাতে দেউতাক আহিলে, তাক দেউতাকৰ লগত থৈ পেলাই মই চাহ একাপো বনাই ল'লোঁ। এই কেকটো যে দেখিছে, এইটো মই মনৰ কাৰণে বনাইছিলোঁ। এই কেকটো আচলতে মই গাজৰ, অকণমান বিট, আটা তেনেকৈ দি বনাইছিলোঁ। খাবলৈ খুব ভালেই হৈছিলে বাৰু। তাৰপিছত মন অকণমান শুলে আৰু মই ভাত পানী বনাই খাই বৈ আবেলি এয়া অকণমান ওলাই আহিলোঁ। সি ওলাই আহিলে অকণমান ভাল পায় তেনেকৈ। সেয়া মেকুৰী এটা দেখি পেলাই মানে সি খুব চাইছে আৰু। আজিলৈ ইমানেই দেই। ভিডিঅ'টো চোৱাসকললৈ মন আৰু মাকৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ।